নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আলোচনা কৰিম অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকল। সৰ্বপ্ৰথম স্নাতক আছিল আনন্দৰাম বৰুৱা। সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী আছিল ডক্টৰ ভূপেন হাজৰিকা। সৰ্বপ্ৰথম কথাছবি পৰিচালক আছিল প্ৰমথেশ বৰুৱা। সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ। সৰ্বপ্ৰথম গদ্য লেখক আছিল ভট্টদেৱ। নেক্সট হৈছে সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰোঁতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। সৰ্বপ্ৰথম অসমীয়া PhD লাভ কৰিছিল মফিদুল ইছলাম বৰা। সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক আছিল সুকলতা দুৱৰা বা সুদালতা দুৱৰা। সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা বিজয়ী আছিল যতীন্দ্ৰনাথ দুৱৰা। সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ আছিল বলি নাৰায়ণ বৰা। নেক্সট হৈছে সৰ্বপ্ৰথম অসমৰ চিকিৎসালয় হৈছে বেৰিহুৱাইট মেডিকেল কলেজ। সৰ্বপ্ৰথম মেডিকেল কলেজখনৰ নাম হৈছে অসম মেডিকেল কলেজ ডিব্ৰুগড়। সৰ্বপ্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য আছিল সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। সৰ্বপ্ৰথম সাহিত্যিক পেঞ্চনাৰ আছিল পদ্মনাথ গোহাঁইবৰুৱা। ভিডিঅ'টো ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।